নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈকে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুৰা এইকেইদিন নেৰানেপেৰা বৰষুণ বতৰ। তাতে আমাৰ মানে পিছফালে গাঁৱৰ নদী এখন আছে গাঁৱতে। তাৰপৰা সেই পানী পূৰা বাঢ়িছে, মানে পথাৰত পূৰা পানী ভৰ্তি। তাকে অকণমান ওলাই আহিছোঁ, পথাৰতনো কেনেকুৱা কি হৈছে। ওচৰতে বা এজনী আছে, বায়ে ফোন কৰিলে বোলে আহা এপাক ওলাই, সিহঁতৰ ঘৰলৈও আহিছোঁ। তাকে দেখাওঁ, আমাৰ পিছফালে নদীখনৰ ফালেও যাবলৈ চেষ্টা কৰিম আৰু কি পাওঁনে নহয় ঠিক নাই। পানী পূৰা বাঢ়িছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ গাঁৱৰ পৰিৱেশটো অকণমান দেখাম। এইফালে পূৰা পানী, একদম আমাৰ পথাৰ এয়া ভৰ্তি হৈ আছে পানীয়ে। পূৰা চাৰিওফালে গোটেই পানী পানী পানী, নাই 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 এবাৰ পূৰা খৰাং, এতিয়া পানী পূৰা ভৰ্তি চবফালে। এইফালে আছে নদীখন আগলৈ, তাতে আছে নদী। নদীৰ পৰা এইফালে পথাৰলৈ পূৰা পানী ভৰ্তি। আৰু এইফালে আমাৰ বাইদেউ দেখিছেনে, জাল চাই আছে, মাছ লাগিছে। পুৰা সৰু সৰু মাছ লাগিছে ন? এয়া চাওক, আমাৰ ঘৰলৈ আহিছিলে, কিমান পানী দেখিছেনে বাটত। জোক লাগিলে, বলা 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 বলা, পটাপট বলা। দেখিছে কিমান পানী, চাওক আমি কিমান পানীৰ মাজত থাকো। চাওকচোন এবাৰ, এইফালে নদী ফালে যামগে বুলি ভাবিছিলো, কিন্তু চাওকচোন আমি কিমান কষ্টত থাকিবলগীয়া হয়। চাওক, দেখিছে আমাৰ বাট পদূলি কেনেকুৱা বেয়া হয়। নদী চাইডত যাম ভাবিছিলো, কিন্তু মানে পুৰা ব'লা যাওঁ। যাবলৈ ৰাস্তা ক'ত দেখাই দিয়া, ৰাস্তা ক'ত যাব পাৰি। সেই তাত নাও লৈ যাব লাগিব, নহলে ভোৰ লৈ যাব লাগিব কলগছৰ। নহলে যাবলৈ ৰাস্তা নাই। ইহঁতৰ ঘৰলৈ আহি আছো, ৰাস্তাটো পানী হৈ গ'ল পুৰা। চেন্দেলতে জোক উঠিছে। মা এইফালে আমাৰ বাইদেউ আম পাৰি আছে। মস্তি। সেইফালে সেইকেইটা এইটো ফাটি আছে এটা। আৰু এইফালে মই ইয়াত বাইদেউহঁতৰ ঘৰ পালো, সি বাইদেউ আম কাটি আছে। মোবাইল চাই আছে পুৰা, মোবাইলত বিজি এইফালে এগৰাকী। ডাৱৰীয়া বতৰ, কি কৰিম কি নকৰিম, আমকে কাটি খাম আৰু। টেষ্টি টেষ্টি আম, আহক খাবলৈ। দেখাই দিয়ক অকণমান খাই কেনেকুৱা। हे रहा नहीं जाता, तड़प ही ऐसी है ना। কেনেকুৱা লাগিছে বাইদেউ আম খাই? কাটিছে কোনে? সেইজনী জেঠাই, সেইজনী আমাৰ খুৰী। পুৰা খাইছে, পুৰা খাইছে, চাওক। আম কাটি খাই হ'ল, মাখি ইমান বা পুৰা মাখি। আমাৰ মানে গাঁৱত যে মাখি অত্যন্ত হৈছে, একো বস্তু থ'বই নাই, কেনেকৈ মাখি চাওকচোন একবাৰ। আপোনালোকে জানে যদি কিবা উপায় দিবচোন, মাখি অলপ কমিবৰ কাৰণে। অত্যন্ত মাখি হৈছে বা। চেক 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 দে, চেক চেক চেক। বা এইফালে বাইদেউহঁতৰ ঘৰৰ মাছ কেইটামান লৈ ল'লোঁ আৰু আহিয়ে ঘৰ পালোহি। আজি ভিডিঅ'টো ইমানখিনিয়ে দেখালোঁ আৰু কেনেকুৱা পালে আপোনালোকে চাই মেলি জনাব। বিশেষ একো দেখাব পৰা নাই বাৰু, লাহে লাহে ভাল ভাল ব্লগ দিবলৈ আপোনালোকক চেষ্টা কৰিম। ধন্যবাদ।